हेलो एवरीवन की खबर आशा करूँ सकलोरे ভাল আৰু আজি বহুত দিনৰ মূৰত আহিছোঁ এটা নতুন ব্লগ দিবলৈ পিছফালে মানুহ তাৰপিছত চেষ্টা কৰিছোঁ আৰু অলপ অলপ ক'বলৈ লাজ লাগে আৰু দেখাই থাকিম আৰু মানে বিহু যিহেতু পাইছে যিহেতু বিহু বুলি ক'লে আমি ফটোশ্বুট নকৰাকৈ থাকিব নোৱাৰোঁ সেইটো কাৰণে ভাইটি মই আৰু মামা ল'ৰাটোৰ আৰু এটা ভাইটি আমি গোটেইকেইটা ফটোশ্বুট কৰিবলৈ আহিলোঁ মই নহয় এহেঁতিকেইটা ফটোশ্বুট কৰিবলৈ আহিছে আৰু ভাইটিক জোৰ জবস্তি অনা হৈছে তো ভাইটি এইটো মই কেমেৰাটো বেয়া ধুনীয়া দিছে আৰু এতিয়া সবে ষ্টাইল কৰিলে বিহু বুলি ক'লে ষ্টাইল নকৰিলে হ'ব জানো আৰু মেইন বস্তুটো হৈছে কেমেৰাটো নোলোৱাকেতো একো ফটোশ্বুট নহ'ব তো এতিয়া কেমেৰাটো লৈ ব'লক যাওঁ আৰু এতিয়া কি কৰিবলৈ যাব পপি এতিয়া বিহু ফটো মাৰিবলৈ যাব ফটো মাৰিব ক'ত ফটো মাৰিব যাব ক'ত যাব কোৱা আকৌ আৰু এতিয়া আমাৰ ভাইটিয়ে ধুতি পিন্ধি আছে আৰু ৰাজে পিন্ধাই দিছে ইমান মানে সি লাজ কৰে ভিডিঅ'ত ওলাব মানে একদম পূৰা লাজ আৰু তাৰ আৰু এয়া এতিয়া মই অলপ ফাউণ্ডেশ্যন কৰি তাকো মেকআপ কৰি দিছোঁ সি মোক একদম বেয়া গালি পাৰি আছে কেনেকুৱা লাগিছে এক্সপিৰিয়েঞ্চ ওচৰলৈ নাহিবা ৰ'বা ভালকৈ দূৰলৈ যোৱা অলপ কেনেকুৱা লাগিছে জবৰদস্তি আনি কেনে আৰু এইফালে আমাৰ আইতাই দি আছে মন্দিৰত চাকি বন্তি এইয়া মানে ৰাতিপুৱা দিব নোৱাৰিলে কাৰণে আইতাৰ টাইম হৈ যায়গৈ চাকি বন্তি দিবলৈ আৰু এতিয়া হৈছে 11:30 আৰু এতিয়া আমাৰ ভাইটিটো ৰেডি পূৰা এয়া ৰেডি আৰু এতিয়া আমি যাম ব'লক আৰু এতিয়া আমি ফটোশ্বুট কৰিবলৈ আহিলোঁ আৰু ইমান ধুনীয়া জেগাটো পূৰা একদম এয়া হাই দিদিয়া অঁ হাই ৰাজ হাই দিদিয়া ৰাজ হাই আৰু এয়া এইটো ঢোলটো স্কুটিতে আহিলোঁ আমি গোটেইকেইটা আৰু এতিয়া ব'লক তেনেহ'লে গামোচা চামোচা লৈ কেনে যাওঁ আৰু ফটোশ্বুট বুলি আৰু জেগাটো বহুত ধুনীয়া মই আপোনালোকক বেক কেমেৰা এইডোখৰ জেগাডোখৰ বৰবাম গেটৰ ওচৰত এয়া খলা বোমা আমি এতিয়া গৈ আছোঁ ফটোশ্বুট বুলি আমাৰ ল'ৰাকেইটা আৰু সেউজীয়া ধুনীয়া ফটো উঠিব আৰু জেগাটো খুবেই বেছি ধুনীয়া আপোনালোকেতো মন কৰিছে অকল কেমেৰাত ধুনীয়া লগাই নহয় সঁচাকৈ পৰিৱেশটো বিৰাটেই বেছি চাৰিওফালে সেউজীয়া আৰু আমি যিমানটো জানো মানে মই যিমানটো জানো সেউজীয়া যিহেতু পৰিৱেশত ফটোও বহুত ধুনীয়া ক্লিয়াৰ উঠে মোবাইলতে বহুত ধুনীয়া বেছি ক্লিয়াৰ উঠে তাতে আৰু কেমেৰাটো ধুনীয়া উঠিবই আৰু সেউজীয়া বেকগ্ৰাউণ্ড থাকিলে ফটোখিনি ধুনীয়া উঠে বুলি মই ভাবোঁ চেলফি এয়া কেমেৰামেনৰ নাম কি জানো দীপজ্যোতি অঁ নীলদীপ এয়া এতিয়া দীপজ্যোতিয়ে ফটো মাৰিব আৰু এয়া কেমেৰা চেমেৰা লৈ যাওঁ আৰু কোনখিনি মাৰিবি অঁ দে মই লৈছোঁ মোবাইলটো দে দীপজ্যোতি অকণমান দূৰৰ পৰা মাৰিব লাগিব এইটো মানে হাঁহি থাকিবা দেই চব পজতে হাঁহি থাকিবা গুমুঠা মাৰি নাথাকিবা হাতখন
আৰু যিহেতু ভাইটিটো একোৱেই নাজানে তাক জবৰদস্তি অনা হৈছে সেইকাৰণে ৰাজে শিকাই দিছে এয়া মোৰ মামা ল'ৰা হয় আৰু ই বহুত ধুনীয়া ডান্স কৰে আৰু ফটো মাৰে আৰু সি বহুত ধুনীয়া ধুনীয়া ফটো ক্লিক কৰিলে মই সেইখিনিয়ে আপোনালোকক পাছত দেখাই আছোঁ বাৰু ভাইটিয়েও ক্লিক কৰিছে বহুত ধুনীয়া ফটো আৰু তাৰো বহুত ধুনীয়া ফটো উঠিছে মই সেইখিনি সকলোখিনি আপোনালোকক দেখাম ধৰি লওক যেনেকৈ ধৰিব আছে তেনেকৈ ধৰ মানে দূৰলৈ যা তুমি অলপ দূৰলৈ যাব লাগিব যোৱা যিমান দূৰৰ পৰা মাৰিবা পুৰা গামোচা থৈ গ'ল ভাল হয় দেই মোৰ কথা শুনিছে ইমান দিনৰ পাছত আহিছে আৰু সেইফালে ফটোশ্বুট চলি আছে এইয়া নৈও আছে আমি যাম নামটো নয় নাজানো নাজানো আই ডোন্ট নো এনেকুৱাই আৰু এই ফটোশ্বুট চলি আছে আৰু আপোনালোকক ফটোখিনি দেখাম কেনেকুৱা হ'ব সিহঁতৰ ফটোখিনি ভাইটিটো বেছি কপি নাই মৰা কিন্তু ৰাজে মাৰিছে বাৰু দুকপিমান ইয়াৰ আচলতে মন নাই ইয়াৰ গাতে দুখ ৰাজে জবৰদস্তি দুকপিমান মৰালে আৰু এতিয়া মই নদীৰ ফালে গৈ আছোঁ চাংগৈ কাৰণ মই এইটো জেগাত নতুনকৈ আহিছোঁ আগত নাই আহা সেইটো কাৰণে চাই লওঁ নদীৰ ফালে কি কি আছে এইখন নদী এইখন দেখা পাইছেনে আহা মইনা এয়া বেগত ভাইটি এইফালে পুৰা গছ গছনিৰে ভৰা এইয়া ফটোশ্বুট চলি আছে এইয়া ফটোশ্বুট চলি আছে পুৰা ধুনীয়াকৈ তাৰপিছত এয়া নদীখন বহুত ধুনীয়া বহুত বেছি ধুনীয়া জেগাডোখৰ সেইয়া আৰু ভিডিঅ'টো যিহেতু ক্লিক কৰিলে এটা লাইক নকৰাকৈ নাযাবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা যিহেতু বহুত দিন কথা কোৱা নাই সেইটো কাৰণে কথা কোৱাৰ যিটো ষ্টাইল বা কথা কোৱাৰ যিটো শৈলী বুলি কওঁ আমি সেইখিনি সকলোখিনি পাহৰি যোৱা হৈছে আৰু এইখিনি নদী কিমান ধুনীয়া দেখা পাইছেনে এয়া বহুত ধুনীয়া হয় আৰু জেগাটো বহুত বেছি ধুনীয়া হয় আমাৰ ঘৰৰ ওচৰতে হয় বেছি দূৰ নহয় আৰু ভাইটিয়ে দুকপিমান মাৰিলে কিন্তু এতিয়া আৰু মন নাই আৰু তাৰ জোৰ জবৰদস্তি কৰা হৈছে যে সেইটো কাৰণে আৰু বেছি ওচৰলৈ নাযাবা নাযাওঁ মইনা ওচৰলৈ যাবি এনে চাই দিয়া আমাৰ এইটোৱে একদম নাহাহে কি কথা কি বতৰা নাজানো এতিয়া হাঁহাবলৈ গৈ আছোঁ মই দাঁত উলিয়া আৰু উলিয়া দাঁত তথাপিতো ইমান কোৱাৰ পিছত দাঁত নুলিয়া মানে সি প্ৰতিজ্ঞা কৰিছে দাঁত উলিয়া কেনেকুৱা মজা দিছে চাই লা
মোবাইল টিপাত ব্যস্ত হৈ গ'ল আৰু এইফালে হাবিত ফটো মাৰিছে চাওক কিমান প্ৰব্লেম কিমান এখন ফটোৰ বাবে কিমান কষ্ট কৰিব লগা হয় সেইটো ফটো মৰা সকলে জানেই বাৰু আজিকালি কাকো বুজাবলগীয়া নাই নহয় আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব 4K ওপৰ হ'বলৈ যাব এতিয়া তো প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি টাইম হৈ গৈছে ঘৰ যাওঁ নিচিনা লাগিছে আৰু জেগাটোতো দেখালোৱে আপোনালোকক আৰু এইফালে জেগাটো এখন স্কুটিখন আমাৰ আৰু এইফালে গোটেই বাগান আমি যোনফালেদি আহিছিলোঁ এই ৰাস্তাটো সেইটো বাগান পূৰা আৰু ৰাস্তাটোৰ ফালে কথা পাতি গৈ থাকোঁচোন কাৰোবাক দেখিব পাৰোঁ আৰু সেয়ে ফটোশ্বুট এটা কৰিবলৈ কিমান কষ্ট আৰু বিহু যিহেতু আহি আছে বিহু বুলি ক'লে আমি এটা ধুনীয়া ফটোশ্বুট নকৰাকৈ থাকিব নোৱাৰোঁ হয়নে তো সেইটো কাৰণে আমি ফটোশ্বুট কৰিবলৈ আহি গ'লোঁ আৰু এইফালে ধেৰ মানুহ আছে সেয়া চবে খানা খাই আছে আৰু সিমানে আৰু চাই থাকিব ভিডিঅ'টো লৈ আহা তুমি তই আহ ন এটা ধুতি খোল খাই গৈছেগে আহা মই পিছফালে সোমাই দিলে হ'ব ৰ'বা আমাৰ ফটোগ্ৰাফাৰ পৰিলে এয়া বোকাত শ্লিপ এয়া অঘটন পূৰা ডাঙৰ অঘটন আৰু এয়া পূৰা বোকা মানে গোটেইখন বোকা হৈ আছে আৰু ফাইনেলি আমাৰ ফটোশ্বুট খতম হৈ গ'ল আৰু এতিয়া আমি যাম ঘৰ আৰু এয়া আমাৰ ভাগৰুৱা প্ৰাণী আৰু তুমি নগৈবা আজি কেনেকুৱা লাগিলে ফটোশ্বুট কৰি কৈ দিয়া